जनायनि गालि बरबालियाव हा गिसिखानाय आरो माथावरि नायगिदिं फैदों जनाय समस्तिनि बिजाथि भुबन पेगुआ। माथावरि नायगिदिं फैनानै दै होबथानो आसनि फैनायनि सिगां गावनि आखाइनिफ्राय अनसुंथाइ जासिदों बिजाथि भुबन पेगुआ। थांनाय साननैसो सिगां जनायनि गोबां ओनसोलाव जुब जुब अखा हानायजों लामा, माथावरि, कालभार बायफ्लंजोबदोंमोन। लोगोसे अरुणाचलनिफ्राय बोहैबोनाय दिफि दैमानि दैया गोसायै बोहैबोनायाव मोनसे माथावरि सिफायनानै गालि कसारि, सुलि करं, गलि रांखब लोगोसे गालि गादनि हाजार हाजार आबाद फोथारा खहा जानायजों लोगोसे थाग्रा न'फोरखौबो खहा खालामो। बेफोरबायदि दुखुनांथाव थासारिखौ गोबां सरकारि दैदेनगिरि, गामि पन्चायतनि दैदेनगिरि नायगिदिं फैनायनि अनगायैबो दिनै जनाय जिल्ला परिषदनि सोद्रोमा अतुल पेगुजों लोगोसे जनाय समितिनि बिजाथि भुबन पेगुआ नायगिदिं फैयो। गालि बरबालिनि गिसिगानाय आरो सुलि करं गामिनि माथावरि बायनायखौ नायगिदिं फैनानै जनाय समितिनि बिजाथि भुबन पेगुआ बुंथिना होयोदि बे गिसिखानाय आरो माथावरि बायनायखौ बायनायनि मुङाव आसनि फैनायनि सिगां होबथानो थाखाय गावनि निजानि रांखौ अनसुंथाइ होगोन होननानै बुंथिना होयो। थागिबि माहारियारि आफादनि सिगाङाव लोगोसे खम समनि गेजेराव दिफि दैमाखौ सियां दैमाजों चेनेल दानानै आसनिखौ फोजोबनानै गालि बरबालि ओनसोलनि दैबाना गैयै खालामगोन होननानै खोथा होयो बिजाथि भुबन पेगुआ। আমি দেপি এই নয়ে যিটো আমাৰ DRDA গাইড বান আছিলে এইটো ছিগি মেলি গোটেই এই অঞ্চলৰ খেতি পথাৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ পৰা আৰম্ভ কৰি চবৰে ধ্বংসলীলা সৃষ্টি কৰিছে। আৰু ইয়াৰ পৰা গৈ আকৌ গালিঘাট যোৱা আমাৰ যিটো পথ আছে 6-7টা কালভাৰ্ট এফেক্ট কৰিছে। এটা অলৰেডি ডাঙৰ দলং উটুৱাই নিলে ইতিমধ্যে আৰু বাকীকেইটা কালভাৰ্টো এফেক্ট কৰিছে। গোটেই মেইন কমিউনিকেশ্যন গালিঘাটৰ পৰা একেবাৰে মেচাকি চাপৰিলৈকে মেইন কমিউনিকেশ্যন এইটো আপোনাৰ 40-50 হাজাৰ মানুহৰ কমিউনিকেশ্যন এইটো একদম বাধা সৃষ্টি কৰিছে। সেইকাৰণে এইকেইদিন মই ইয়াতে ডিপাৰ্টমেণ্টক পঠাইছিলোঁ ইয়াতে তৎকালীনভাৱে কি কৰিব পৰা যায় বুলি। তথাপিও ডিপাৰ্টমেণ্টে ছাৰ্ভেটো কৰিছে। ইয়াতে আমি ভাবিছোঁ আৰু এমাহমানৰ পাছত বাৰিষা যদি শেষ হয় পাৰ্মানেণ্ট ভালকৈ মই ইতিমধ্যে মন্ত্ৰীৰ লগতো পাতিছোঁ, মন্ত্ৰী ডাঙৰীয়াৰ লগত। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিছোঁ এইখিনি ৱাটাৰ ৰিচোৰ্চৰ আণ্ডাৰত, জলসম্পদ বিভাগৰ আণ্ডাৰত নপৰে। আমাৰ DRDA আমি আগতে কৰি আছিলোঁ, কিন্তু DRDAৰ দ্বাৰা এইটো নোৱাৰি, এইটো যিটো নদী। আৰু এনেকুৱা আমাৰ ইয়াতে এটা দেপি আছে, ইফালে আপোনাৰ নাহৰ নলা আছে, ইফালে ৰায়াং নলা, এনেকৈ আৰু দিকাৰী আছে, ইফালে ডেকা ৰিভাৰ আছে। এইখিনিয়ে তাৰমানে ৱাটাৰ ৰিচোৰ্চে জলসম্পদ বিভাগে নকৰে, কিন্তু ধ্বংসলীলাটো সৃষ্টি কৰি আছে। চ' এইকাৰণে এইখিনি ৱাটাৰ ৰিচোৰ্চৰ দ্বাৰাও কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছে। আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো অৱগত কৰা হৈছে। এইবাৰ আমি কিছু প্ৰগ্ৰাম ল'ম, ভাল প্ৰগ্ৰামেই ল'ম। এইখিনিত মথাউৰিবোৰ ৱাটাৰ ৰিচোৰ্চৰ দ্বাৰা নিৰ্মাণ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে ইঞ্জিনিয়াৰ আহিছে আৰু কিছু কাম ছইল কনজাৰ্ভেশ্যনৰ দ্বাৰাও প্ৰটেকশ্যন ৱৰ্ক আমি কৰিম, ইতিমধ্যে চেংচনো হৈছে। তাৰ আগতে কাইলৈৰ পৰা ইয়াতে কমচে কম খেতি পথাৰবোৰ আৰু যিখিনি কালভাৰ্ট যেন ডেমেজ কৰি উটুৱাই নিনিয়ে তাৰ কাৰণে আমি কাইলৈৰ পৰা অলপ জিলা পৰিষদৰ পৰা 30,000 টকা দিয়া হৈছে। মোৰ পকেটৰ পৰা মই 20,000 টকা বাঁহ কিনি প্ৰটেকশ্যন ৱৰ্ক ৰাইজে শ্ৰমদান কৰি প্ৰটেকশ্যন ৱৰ্ক কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাইলৈৰ পৰা কাম ইয়াত আৰম্ভ হৈ যাব। কিন্তু দেপি নদীক চেনেল কাটিং কৰি চিয়াং নদীলৈ নিয়ন্ত্ৰণ কৰাৰ কিন্তু স্থানীয় ৰাইজে দাবী জনাইছে। এই ক্ষেত্ৰত সেইখিনিয়ে আমি আলোচনা কৰি আছোঁ ডিপাৰ্টমেণ্টে, বিভাগে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিলে আমি সেইদৰেই কৰিম যে আমি ইয়াৰ পৰা একেবাৰে চেনেল কাটিং কৰি নদীটো দ কৰিব লাগিব। বাম হৈ গৈছে বালি পুতি, আৰু দ কৰি ছাইডৰ যোনটো মথাউৰি আছে মথাউৰিটো কটকটীয়া কৰিব লাগিব। আৰু য'ত য'ত ভাৰ্নেবল পইণ্ট আছে তাত পাৰ্কপাইন RCC পাৰ্কপাইনৰ দ্বাৰা প্ৰটেকশ্যন ৱৰ্ক কৰি ইয়াৰ এটা পাৰ্মানেণ্ট চলিউশ্যনৰ কথা আমি ভাবিছোঁ। কিন্তু ছাৰ অসম অৰুণাচল সীমান্তৰ চিকাৰীত গৰাখহনীয়া হৈ আছে, ইয়াৰ ক্ষেত্ৰত কিবা স্বাভাৱিকতে এই প্ৰজেক্টতে আহিব, তাৰো প্ৰটেকশ্যন ৱৰ্ক আমি কৰিম একেলগে। गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन।
बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन।